নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। বলকচোন, মোৰ আজি নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ চুজি আৰু নাৰিকলৰ লাড়ু। কেনেকৈ বনাইছোঁ বলকচোন চাওঁ। প্ৰথমতে মই চুজিখিনি অকণমান ভাজি লৈছোঁ ভালদৰে। চুজিখিনি কেৰাহীটো অকণমান গৰম হোৱাৰ লগে লগে চুজিখিনি তাত দি দিছোঁ। তাৰপিছত চুজিখিনি অকণমান ভালদৰে লৰাই লৈছোঁ যাতে গোটেইখিনি ভালদৰে ভাজ খাই যায়। এয়া চুজিখিনি ভাজি আছোঁ। জনাবচোন আপোনালোকে কেনেকুৱাকৈ লাড়ুবিলাক বনায়। মই ভিডিঅ' বাৰু নতুনকৈ ভালদৰে দিব পৰা নাই, যিহেতু মই নতুনকৈ চেনেলটো খুলিছোঁ। আপোনালোকে জনাবচোন কেনেকুৱা ভিডিঅ' দিলে ভাল লাগে বা মানুহে কেনেকুৱা ভিডিঅ' দিলে চাই ভাল পায়। যিহেতু মই নতুন ভিডিঅ'বোৰ ভালদৰে মই বনাব নাজানিব পাৰোঁ আৰু মই ভালদৰে এডিট কৰিবও নাজানো। মই যেনেকৈ বনাইছোঁ তেনেকৈ আপোনালোকক দেখাইছোঁ। মোৰ চুজিখিনি ভজা হৈ গ'ল। এতিয়া মই নাৰিকলখিনি ভাজিবলৈ লৈছোঁ। চুজিখিনি ভাজি মই থৈ দিছোঁ এখন প্লেটত ঠাণ্ডা হ'বলৈ। তাৰপিছত মই নাৰিকলখিনি ভালদৰে ভাজি লৈছোঁ। নাৰিকলত মই চেনি ব্যৱহাৰ কৰিছোঁ। চেনিটো মই তাৰ মই নাৰিকলখিনি ভাজি আছোঁ। ভালদৰে লৰাই আছোঁ। নাৰিকলখিনি অকণমান লৰাই থাকিব লাগিব, কাৰণ নাৰিকলটো আপোনাৰ কেৰাহীত লাগি যাব পাৰে, ৰঙচুৱা হৈ যাব পাৰে। এয়া চুজিখিনি মোৰ প্ৰায় ঠাণ্ডা হৈছে। এতিয়া নাৰিকলখিনি ভজা হ'লে লাড়ু বনাবলৈ ৰেডি হৈ যাব। নাৰিকলত মই মাজতে কিন্তু গাখীৰ ব্যৱহাৰ কৰিছিলোঁ। যেতিয়া চুজিখিনি দিলোঁ তাৰপিছত অকণমান গাখীৰ দিছিলোঁ, সেইখিনি দেখুৱাব নহ'ল। এতিয়া মই চুজি আৰু নাৰিকল মিক্স কৰি ভালদৰে লৰাইছোঁ যাতে দুয়োখিনি ভালদৰে লগ হৈ যায়। তাৰপিছত এয়া মই লৰাই আছোঁ। গাখীৰখিনি মই দিছিলোঁ কিন্তু দেখাব নহ'ল। কিছুমানে গাখীৰ ব্যৱহাৰ কৰিব পাৰে বা কিছুমান পানীও ব্যৱহাৰ কৰে। বিশেষকৈ পানী ব্যৱহাৰ কৰিলে মিঠাটো কমি যাব পাৰে, সেইকাৰণে আপুনি গাখীৰ দিলে ভাল, সোৱাদটো বেছি হ'ব। যিহেতু আমাৰ সোৱাদটো বিশেষ গুৰুত্ব দিয়া হয় লাড়ু পিঠাত, আৰু মিঠাটোৰ ওপৰত গুৰুত্ব দিয়া হয়। আমি মিঠা খাই ভাল পাওঁ। এয়া মই চুজিখিনি ভাজি আছোঁ। এবাৰ মাজতে চাইছিলোঁ হৈছেনে হোৱা নাই। তাৰপিছত মই থৈ দিলোঁ। আকৌ অকণমান ভালদৰে লৰাই ভাজি ল'লোঁ। এয়া ভাজি আছোঁ, ভালদৰে ভাজিছোঁ। তাৰপিছত চাইছোঁ এয়া আমাৰ লাড়ু বনাব পৰা হৈ গ'ল, পূৰা ৰেডি। এতিয়া মই লাড়ুখিনি বনাম। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু চেনেলটো মোৰ নতুন, যাতে মই চেনেলটোক আৰু আগুৱাই লৈ যাব পাৰোঁ, নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। ভিডিঅ'বোৰত বিশেষ একো নাথাকিলেও চেষ্টা কৰিছোঁ ভাল লগা কামটো কৰিবলৈ। আপোনালোকে সহায় কৰিব বুলি আশা কৰিছোঁ। এতিয়া মই লাড়ুখিনি বনালোঁ। এয়া মোৰ লাড়ুখিনি ৰেডি, কিন্তু বৰ্তমান মোৰ লাড়ুখিনি অকণমান ঢিলা হৈ আছে।